गोबाव समनिफ्रायनो फेरगाव बियाबनि रायजो राजाफ्रा गोबां उसुबिदायाव गोग्लैसोनानै दङमोन। खुंथाय गोहोआव फैनाय लोगो लोगोनो बिटिआर सरकारनि मोनसेनि उनाव मोनसे खामानि मावफुंगासिनो। बे समाव 32 नं फेरगाव बियाबनि गोदानै देरहासार जानाय बिटिआरनि इएम दावासा बर' बिथाङा फेरगाव बियाबनि गोग्लैसोना थानाय जाबांगा फोथार बरसुला गामिनि लामाखौ मावफुंबाय। फेरगाव साहित्य सभानि मावखुलिखौबो गोदानै बानायना होबाय। 17 बोसोर मावफुंजायै खामानिया गोदान सरकार फैनाय लोगो लोगोनो गोबां खामानि मावगासिनो दं। बे समाव फेरगाव बियाबनि रायजो राजाफ्रा दावासा बर' बिथांखौ जोबोर गोजोननाय मोन्दों, लोगोसे बिटिआर सरकारखौ साबायखर बावहरदों। 17 বছৰটো এইবিলাক গোটেই ভাঙা ফুটা হৈ আছিলে। আজি বিটিচি চৰকাৰ অহাৰ লগে লগে যিটো কামৰ অগ্ৰগতিত চলি আছে, এতিয়া এই সাহিত্য সভা ভৱন আমাৰ ফেৰগাঁৱৰ খুব অগ্ৰগতিত কাম চলি আছে। আজি চৰকাৰ অহা 6 মাহ হোৱাই নাই, তাতে এইবিলাক কৰি থকা কামবিলাক এতিয়া হৈ আছে। এইটো আমাৰ ফেৰগাঁও সমষ্টিৰ দাওবৈচা বড়ো ইএম হয় বিটিআৰৰ, তেখেতৰ ফাণ্ডৰ এই কামবিলাক হৈ আছে। হয়, আমি বহুত সন্তুষ্ট আৰু আনন্দিত গোটেই আমাৰ ফেৰগাঁওবাসী ৰাইজৰ লগতে গোটেই ফেৰগাঁও সমষ্টিৰ সকলোৱে আনন্দিত হৈছে, সুখী হৈছে তেখেতৰ কামৰ অগ্ৰগতি দেখি। नंगौ, जोङो बहुत बोसोर जोङो गुबुन सरकारनि आखायाव दंमोन। दा जों गोदान सरकार हिसाबै जोङो बिटिआर सरकाराव बिटिसि सरकार जिहेतु जोंहा बे बरमहियानि बेवहाय मोनसे बिराद हला जानानै जायगा दंमोन। दा नोंथांमोना नायबा नुगोन साखाथियावनो जों दङ। दा बेयाव एसे गोथौमोन, जायगाया बहुत गोथौमोन। दा बेयावहाय एमसिएलए एबा इएमनि फान्ड, गिबिसिन फान्ड, बे गिबिसिन फान्डआव बिथाङा सारा माने 3 लाख टाका अनसुंथाइ होदोंमोन। आर्ट फिलिं बे दावबायसा बर' सार, दा बिथाङा दानि इएम, दा बिथाङा 3 लाख टाका अनसुंथाइ होनानै जितु हला जाना थानाय बे आर्ट फिलिंखौ होनानै जथेस्थ माने फबनो हानाय राहा खालामबाय। नोंथांमोना नुगौ जे बोसोरे बेयाव जोबोद गिदिर माने फुजा जायो। दा फुजा जानाय हिसाबै बे जायगाया जोबोद माने हलामोन। दा बिथांमोना आर्ट फिलिं खालामना होनाय लोगो लोगोनो गय दंफांखौबो गायनाय जाबाय। दा नोंथांमोना नायबा नुगोन साखाथियावनो। दा बिदिनो जों खोनानो मोनदों जे सारनि जितु इयारलि फान्ड फैयो, इयारलि फान्डखौ बिथाङा जोंनि खोनानायाव मोजाङैनो रानना होदों बिथाङा। दा बे हिसाबै नोंथांमोना नायबा नुगोन। दा बेयाव गिबिसिनहै बिथाङानो हयथ' होजेनग्रोदों 3 लाख अनसुंथाइ जितु एमसिएलए फान्ड, इयारलि फान्ड बिथाङा गिबिसिन होनानै बेयाव जितु हा फबनाय, बेयाव रायजोआ जथेस्थ माने सुखी जादों होननानै जों सानो आरो। প্ৰথমতেতো আমি ক'ব লাগিব যিহেতু আমাৰ বড়োসকলৰ উগ্ৰপন্থী সমস্যা আছিলে, তেখেতৰ প্ৰথম কিবাটো চল্ভ হৈছে। আমি ধন্যবাদ দিছোঁ তেখেতৰ, যিসকল যে আমাৰ ভাই ককাই সিহঁতে উগ্ৰপন্থীত আছিলে, সিহঁতৰ কিবাখিনি চল্ভ হৈছে, এইটো ধন্যবাদ দিছোঁ বিটিআৰ চৰকাৰৰ পৰা। আৰু কিছুমানে যিহেতু মাটি পট্টা পোৱা নাছিলে, যে মাটি পট্টাৰ কাৰণে ভুগি আছিলে, সেইটো মাটি পট্টা পাইছে। এইটো আমাৰ পৰা ভাল লাগিছে পৰিৱৰ্তন এইখিনি। আমাৰ এইটো গাঁওখন জাভাংগা পথাৰ প্ৰাইমাৰী আণ্ডাৰত বৰহলা বুলি, যিটো আমি 17 বছৰলৈকে ভুগি আছিলোঁ যিটো ৰাস্তাৰ কাৰণে। আমাৰ 2টা গাঁও আছে, জাভাংগা পথাৰৰ আণ্ডাৰতে ঠাণ্ডা গাঁও আৰু আমাৰ বৰহলা। এইটো আমাৰ অহা যোৱা ৰাস্তাটো 17 বছৰৰ কাৰণে বিৰাট অসুবিধা হৈ আছিলে। যিহেতু আমি নতুন চৰকাৰ অহাৰ লগে লগে আমি যিহেতু গাঁৱৰ পৰা ক'ব লাগিও হোৱা নাই, যেনে আমাৰ দাওবাইচা ছাৰে নিজে যিটো ৰাস্তাটো দি দিছে, সেইটো আমি গাঁৱৰ পৰা আমি দাওবাইচা ছাৰ ইএম ছাৰ ধন্যবাদ দিছোঁ। যিটো আমাৰ কাৰণে যে ভাল কাম এটা দিছে গাঁৱৰ কাৰণে, সুবিধাৰ কাৰণে। আমি যিটো কিবা এটা প্ৰব্লেম হ'লেও, যেবা কোনোবা জ্বৰ হ'লেও, কোনোবা কিবা এটা প্ৰব্লেম হ'লেও আমি মেডিকেললৈ যাবৰ কাৰণে গাড়ী এখন আনিব নোৱাৰোঁ। এতিয়া যিটো ৰাস্তাটো এতিয়াও হৈছে, কাম কৰি আছে, আমি ভাল পাইছোঁ। সেইকাৰণে আমি গাঁৱৰ হয় ইএম ছাৰ দাওবাইচা বৰক ধন্যবাদ। মইহা গাঁৱৰ যিটো তাৰমানে দৌলচুবা গাঁৱৰ যিটো তাৰমানে আৰ্ট ফিল্ডিং আছিল, গৰা ডাঙৰকৈ গৰা খহি গৈছিল। খহি যোৱাত যিখিনি পাইছোঁ আমি সেইখিনি সন্তুষ্ট হৈছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া।